নমস্কাৰ, মই পৰিৰেখে পুনৰ মোৰ ইউটিউব চেনেল পৰিচ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আমিও বৰ্তমান ভালে আছোঁ। এতিয়া দিনৰ 10 বাজিছে আৰু আমি সকলোৱে এতিয়া ভাত পানী খাই আজৰি হৈছোঁ। আৰু এতিয়া ভাত পানী খাই আজৰি হৈ মেলি ভাবিলোঁ আজি মই আপোনালোকক মোৰ পাটৰ কাপোৰ কেইযোৰমান দেখাওঁ বুলি। তেতিয়াহ'লে দেৰি নকৰি পাটৰ কাপোৰ কেইযোৰ দেখুৱাই লওঁ আপোনালোকৰ আগত। আৰু কেনেকুৱা লাগিছেনো মোৰ পাটৰ কাপোৰ কেইযোৰ জনাব। বেছিকৈ নাই, যি কেইযোৰ আছে মই সেই কেইযোৰকে আপোনালোকৰ আগত দেখুৱাইছোঁ। চাই লওঁ তেতিয়াহ'লে মোৰ পাটৰ কাপোৰ কেইযোৰ। এইযোৰ মোৰ প্ৰথম পাটৰ কাপোৰ। এইযোৰ কাপোৰ মোক সেন্দুৰ দিয়া দিনা পিন্ধাইছিলে। এইযোৰ জাপি ডিজাইনৰ কাপোৰযোৰ পিন্ধিবলৈ খুব ভাল হয় আৰু এইযোৰ কাপোৰ মই বহুতবাৰ ইউজ কৰিছোঁ। এখন মেখেলাখন, তো ইয়াৰ ব্লাউজটো চিম্পুলকৈ চিলাইছোঁ আৰু এইটো ব্লাউজটো আগতেই চিলাই থোৱা। মই বিয়া নোহোৱাৰ আগতে মানে বিয়া হ'ব বুলি গম পাই আগতীয়াকৈ এইযোৰ কাপোৰ আনি থৈছিলে, চিলাই থৈছিলে আৰু সেন্দুৰ দিয়া দিনা এই কাপোৰযোৰ পিন্ধাইছিলে। আৰু মোৰ এতিয়া ছেকেণ্ডযোৰ কাপোৰ মই দেখুৱাবলৈ ওলাইছোঁ। এইযোৰ কাপোৰ মোৰ বিয়াৰ পাৰ্টিত পিন্ধিছিলোঁ। এইযোৰ কাপোৰ খুব মৰম লগা। এইযোৰ কাপোৰ মই বেছি ভাল পাওঁ পিন্ধিলেও ভাল লাগে এইযোৰ কাপোৰ। এখন মেখেলাখন, এই কাপোৰযোৰ বহুত গধুৰ হয় পিন্ধিবলৈ, হ'লেও পিন্ধি ভাল লাগে বাৰু। এইখন ইয়াৰ চাদৰখন, এনেকৈ ফুল আছে, দেখিছেনে? এনেকৈ ফুল আছে। সম্পূৰ্ণ চাদৰখনতে ডাঙৰ ডাঙৰকৈ ফুল আছে, খুবেই ভাল লাগে। এইযোৰ মই বিয়াৰ পাৰ্টিত পিন্ধিছিলোঁ। ইয়াৰ ব্লাউজটো এইটো। মই পিঠি কাটিংটো ইমান ষ্টাইলত নিদিওঁ, পিঠিটো সদায় এনেকৈ থাকে বেগটো, আৰু হাততহে অলপ মানে জুমকা দি দিছোঁ। সেই জুমকা দিয়া আছে হাতত এনেকৈ। আৰু এইযোৰ পাটৰ কাপোৰ, এখন মেখেলাখন। এইযোৰ পিন্ধিবলৈ খুব আৰাম হয়। এইযোৰ মই আমাৰ ঘৰঠা পাতোঁতে পিন্ধিছিলোঁ। যিহেতু আমি পলাই বিয়া হৈছোঁ, সেইকাৰণে মানে ঘৰঠা পাতোঁতে এইযোৰ কাপোৰ পিন্ধিছিলোঁ ঘৰঠাত। এখন চাদৰখন, ইয়াত দুটা কালাৰ আছে। দুটা কালাৰ থকাৰ কাৰণে এইখন খুব ভাল লাগে মোৰ, আৰু পাতল পাতল কালাৰবোৰ ভাল লাগে। ইয়াৰ ব্লাউজটো মই মানে চিলাবলৈ দি থৈছোঁ। চিলাবলৈ মানে বেলেগ ব্লাউজ চিলাব দিছোঁ, জোখ ল'বলৈ দি থোৱা আছে। জোখ ল'বলৈ এই ব্লাউজটো দি থৈছোঁ মানে। আৰু নেক্সট এইযোৰ কাপোৰ দেখাব ওলাইছোঁ। এযোৰ মই গিফ্ট পোৱা হয়, চিম্পুল এযোৰ পাটৰ কাপোৰ।
এয়া মোৰ দাদাই দিছিলে গিফ্ট, এখন মেখেলাখন। আৰু এইখন চাদৰখন খুবেই ভাল লাগে, এইখনে চাদৰখন। আৰু এইটো ইয়াৰ ব্লাউজটো হাত চুটিকৈ চিলাইছোঁ, পিছফালে ৰছী দি দিছোঁ। একেবাৰে শেষৰ কাপোৰযোৰ এইযোৰ কাপোৰ মিষ্টাৰে মোক বহাগৰ বিহুত দিছিলে। এইযোৰ ধুনীয়া, এইযোৰ কণ্টেক্সত আছে, কাপোৰযোৰ বৰ মৰম লগা, দেখিছেনে? এইখন ইয়াৰ চাদৰখনো খুব মৰম লগা, দেখিছেনে? এয়া ফুলটো খুব ধুনীয়া। এয়া দহিটো মই মণি লগাই দিছোঁ, এয়া দহি। এয়া আছিলে, ইয়াৰ ব্লাউজটো মই চিলাবলৈ দি থৈছোঁ, সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰোঁ। প্ৰথম কাপোৰযোৰৰ চাদৰখন দেখুওৱা নহ'লে। এইখন প্ৰথম কাপোৰযোৰৰ চাদৰখন, চিলভাৰ আৰু গল্ডেন দুয়োটাৰে কাম কৰা আছে এই চাদৰখনত। জাপি জাপিকৈ ধুনীয়া ফুল আছে, খুব ধুনীয়া কাপোৰযোৰ, পিন্ধিবলৈ খুব আৰাম হয়। এয়াই। আজিৰ মোৰ পাটৰ কাপোৰ কেইযোৰ চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পায়। আৰু পুনৰ এক নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই আজি এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।